মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহে চিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক। মাজনীৰ বন্ধুজনক মই থানাতেই লগ পাইছোঁ। তাই কৈছে ল'ৰাটো বম্বেত থাকে আৰু তাই কৰা কোম্পানীটোতে চাকৰি কৰে। ক'ৰ ল'ৰা কি কথা তুমি জানানে? তেওঁক আপুনি যিমান ভাল বুলি ভাবিছে সেয়া নহয়। দিনত ভদ্ৰ সৰল, কিন্তু ৰাতি আপোনালোকৰ অজ্ঞাতে মদ্যপান কৰে আৰু গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি ফুৰে। দাদুটো বেয়া মানুহ নহয়। দাদু ককাই কিয় বেয়া পাইছে? ইচ্ছা কৰাহেঁতেন তহঁতে আনুষ্ঠানিকভাৱে বিয়াখন পাতি সুন্দৰকৈ সংসাৰ কৰিব পাৰিলিহেঁতেন জেঠাই। তহঁতে দেউতাক কিয় দুখ দিছিলি? মোৰ কথা মতেই এদিন তোৰ জেঠু ভাল মানুহ হ'ল। পুৰণি সকলোবোৰ বেয়া অভ্যাস তেওঁ এৰি পেলালে আৰু তাৰ পাছত বুজিলোঁ। দাদুৱে তোৰ কাৰণে ইমানখিনি কৰাৰ পাছত তইনো তেওঁক মন নিদিয়াকৈ কেনেকৈ থাকিব পাৰ? একেবাৰে জীৱনটোৱে সঁপি দিলি। তই বৰ দুষ্ট হলি দেই। আৰে জেঠাই শুনচোন, তোৰ দেউতাৰে গুজৰাটৰ পৰা উভতি আহি মোক বিচাৰি নাপাই দেউতাৰ বাধা স্বত্তেও মোৰ ঘৰ ওলালগৈ। সি মোক এৰি ক'ত থাকিব পাৰিব? সি মোক পুনৰ এইখন ঘৰলৈ উভতাই আনিলে। এখেতকো দেউতাই বুজি পালে। শান্তনুৰ লগতে এখেতে কাম কাজবোৰত যথেষ্ট সহায় কৰিলে। কথা সেইখিনিয়ে আৰু। ৰচোন, তই যে মোক মোৰ কথাবিলাক সুধি আছ, তোৰ নিজৰ কথাবিলাক কেতিয়া কবি? কি কথা? বিনয়ে কোৱাৰ দৰে তই সঁচাকৈ কাৰোবাৰ লগত ফোনত কথা পাতি থাক নেকি? জেঠাই তই যে কি কথাবোৰ সুধি থাক নহয়। বাৰু এতিয়া পলাইছ, পাছত দেখিম তোক। পুলিচ আহিছিল? অঁ, আৰু কিয় আহিছিল সেইটো জানো। খাউণ্ডৰ উদ্ধতালি সীমা চেৰাই গৈছে। খাউণ্ডৰ আচলতে হৈছে কি? খাউণ্ডক ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। থানাত কেছটো দি থৈ ভালেই কৰিছা। এইবাৰ থানালৈ গ'লে বাবাকো লগত লৈ যাবা, কাৰণ তাকো ব্যৱসায়ৰ কথাবোৰ শিকোৱাৰ সময় আহি পৰিছে। কিন্তু দেউতা, বাবা কেতিয়াই? অঁ, মই বহুত ভাবি চিন্তি এই কথাবোৰ কৈছোঁ। এনেওতো তাক এদিন কথাবোৰ ক'বই লাগিব। এতিয়াৰ পৰা তাক শিকাই বুজাই ল'লেহে সময়ঠিও উপযুক্ত হ'ব। ফোনটো বাৰে বাৰে ৰিং কৰা নুশুনা নেকি? ক'ত থাকানো? নহয় অ', জেঠাইৰ লগত কথা পাতি আছিলোঁ। তুমি যে ঘৰৰ মানুহবোৰ পালে মোক একেবাৰে পাহৰা। কিয়? তুমি মোৰ ঘৰৰ মানুহ নহয় নেকি? সেইটো হয়। আচ্ছা, ডাঙৰ কথা হ'ল। কি ডাঙৰ কথা? মায়ে তোমাক আমাৰ ঘৰলৈ মাতিছে। মোক? অঁ, কিন্তু তোমাৰ মায়েতো মোক চিনি নাপায়। মই ক'লো আকৌ, দেউতাইতো তোমাক চিনি পায়। একচুৱেলি মা দেউতাই হয়তো তোমাৰ মোৰ কথা কিবা সন্দেহ কৰিছে। সন্দেহ? তোমাৰ লগত কথা বতৰা পতা, তোমাক লগ ধৰিবলৈ যোৱা, সকলোবোৰ জানেই। গতিকে কিবা সন্দেহ কৰিব পাৰে। আৰু এনেও এদিন তুমি আমাৰ ঘৰলৈ আহিবই লাগিব। গতিকে কাইলৈ আহা। ঠিক আছে, মই কাইলৈ তোমাৰ ঘৰলৈ যাম। আই হোপ তোমাৰ মা দেউতাই আমাৰ ৰিলেশ্যনশ্বিপটো মানি লয়। বাই। আজি মই মাজনীৰ লগত কথাবোৰ পাতিলোঁ। কোনটো কথা? তুমি কোৱা ল'ৰাজনৰ কথা, মাজনীৰ বন্ধুজন। তাক মই মাতি পঠিয়াইছোঁ। মাজনীয়ে কোৱা মতে কাইলৈ সি আমাৰ ঘৰলৈ আহিব। অঁ, হয় নেকি? তুমি কাইলৈ অকণমান সময় মিলাই ঘৰত থাকিলে ভাল আছিল।
মাজনীৰ এতিয়া বিয়া দিয়াৰ উপযুক্ত বয়স হৈছে। সম্পৰ্ক এটা যদি আগবাঢ়ে, প্ৰথমে ল'ৰাজন আৰু পৰিয়ালটোৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰি লোৱাটো ভাল। ৰ'বা, সিহঁতৰ ঘৰৰ মানুহ আহিব বিচাৰিছে নেকি? নাই, কথাবোৰ সিমানখিনিলৈ যোৱাই নাই। আগতে ল'ৰাজন আহকচোন। তুমি মই কথাবোৰ ভবাৰ দৰে সিহঁত দুটাই বা আৰু তেনেদৰে ভাবিছেনে নাই সেইটো জনাটো দৰকাৰ। ঠিক আছে, মই বাৰু কাইলৈ ঘৰত থাকিম। ল'ৰাজন আহিব যেতিয়া কথাবোৰ ভালদৰে পাতিব পৰা যাব। সঁচাকৈ যদি সিহঁত দুটাৰ মন মিলিছে, এদিন ল'ৰাজনৰ ঘৰলৈ যাব লাগিব। মাজনীৰ পচন্দক মই কেতিয়াও আওকাণ নকৰোঁ। মুঠতে ল'ৰাজন ভাল হ'বই লাগিব। ঠিকেই কৈছা তুমি। বাবাৰ বিয়া? দেউতাইহে কৈছে পাৰিলে তাৰ বিয়াখন পাতিবই লাগে। কিন্তু এতিয়াই বাবাৰ এতিয়া উপযুক্ত বয়স হৈছে, তাতে তাৰ সংস্থাপনো আছে। সদায়তো এনেকৈ থাকিলে নহ'ব। এতিয়া সি দায়িত্ব ল'ব পৰা হৈছে। গতিকে চাওঁতে চাওঁতে বাবা চকুৰ আগতে ডাঙৰ হ'ল, একেবাৰে বিয়াৰ বয়সে হ'ল। তুমি কথাটো কোৱাতহে মনলৈ আহিছে। সঁচাকৈ এদিন আমি বাবাক বিয়া কৰাই দিবই লাগিব। সেইফালৰ পৰা চালে দেখোন আমি বুঢ়াই হ'লো। পলকতে কেনেকৈ যে সময়বোৰ পাৰ হৈ গ'ল দেখিছানে? তাকে। পিছে তাৰ বিয়াৰ কথাটোত আমি অকলে সিদ্ধান্ত ল'লে নহ'ব, তাকো সোধ-পোছ কৰিব লাগিব। ডেকা ল'ৰা ক'ত বা মনটো দি থৈছে কি ঠিক। নাই, বাবাই কেতিয়াও নিজৰ পচন্দমতে বিয়া নকৰায়। বাহিৰত থাকিলেও সি সেই সিদ্ধান্ত আমাকেই ল'বলৈ ক'ব। তাৰ মনত কিবা থাকিলে অন্তত আমি গম পালোহেঁতেন। মোৰো তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। দেউতাই চাগে তাক কথাবোৰ ক'ব। মোৰ মতে তুমিও এবাৰ কাণ চোৱাবা। মোকতো সি মনৰ কথাবোৰ ক'বলৈ বেয়া পাব দিয়াচোন। বিয়া বাৰু কৰিলে নিজৰ পচন্দ মতে কৰিম, আৰু মোৰ পচন্দক ককাই মানি ল'বই, সেইখিনি মোৰ বিশ্বাস। আৰু যদি নলয় তেতিয়া? মোৰ বিয়াখনৰ লগত মোৰ এটা প্লেন জড়িত আছে, নল'লে হ'ব নেকি? প্লেন? কেনেকুৱা প্লেন? একচুৱেলি মই ইন ফিউচাৰ অসমত আৰু কেতিয়াও নাথাকোঁ। অসমত নাথাক? মই বুজা নাই, নহ'লে ক'ত থাকিবি? চা সমীৰ, মই এজন এম্বিচিয়াছ মানুহ। মই বিয়া কৰা USA চিটিজেনশ্বিপ লৈ তাতে এষ্টাব্লিছ হ'ম। ডেটছ মাই ড্ৰিম। কিন্তু ইয়াৰ টকা পইচা সা সম্পত্তি এইবোৰৰ কি হ'ব? সমীৰণ, তই মোৰ ভাল বন্ধু কাৰণে মই তোক সকলো কথা কওঁ। শুন, নিজৰ বুলিবলৈ ককাৰ বাহিৰে মোৰ আৰু কোনো নাই। ককাৰ অবিহনে সকলো প্ৰপাৰ্টি মোৰ, গতিকে প্ৰপাৰ্টিখিনিৰ লগত মই কি কৰোঁ সেয়া মোৰ কথা। চ' আই হেভ ডিচাইডেড এই প্ৰপাৰ্টিখিনি চেল অফ কৰি মই নিউয়ৰ্কলৈ যামগৈ, আৰু এই প্ৰপাৰ্টি চেল অফ কৰা টকাৰে মই এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিম, এটা ডাঙৰ বিজনেছ। কিন্তু শ্ৰুতিয়ে মানি ল'ব? আৰে শ্ৰুতিয়েতো মোক এই আইডিয়া দিছে। তাইও মোৰ দৰে বাহিৰত এষ্টাব্লিছ হ'ব খোজে। একচুৱেলি আমাক বহুত টকাৰ দৰকাৰ হ'ব, আৰু এই ক্ষেত্ৰত শ্ৰুতিয়ে মোক সহায় কৰিব। আৰে মই কৰাৰ দৰে তাইও কৰিব। একচুৱেলি কি জান, এইবাৰ অসমলৈ অহাৰ আমাৰ উদ্দেশ্যটো এইটোৱে। এবাৰ যদি আমাৰ এই প্লেনটো ছাকচেছফুল হয় নহয়, তাৰ পাছত বাই বাই অসম, বাই বাই ইণ্ডিয়া এণ্ড নিউয়ৰ্ক, হিয়াৰ আই কাম। য়েছ। জেঠাই আৰু জেঠু সদায় মোৰ লগত থাকিব নেকি? সৰুতে মোৰ মা দেউতাই ঢুকাল কাৰণে তেওঁলোকে মোক ডাঙৰ কৰিছিল। এতিয়া মই ডাঙৰ হ'লোঁ। একচুৱেলি ককাৰ অবিহনে সকলোবোৰ প্ৰপাৰ্টি মোৰ, গতিকে সেই সম্পত্তিখিনিৰ লগত মই কি কৰোঁ নকৰোঁ সেইবোৰ মোৰ কথা। এইবোৰ ডিজাইন তোমাৰ হয়তো নতুন নহয়, কিন্তু এই সুন্দৰ ডিজাইনবোৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত উলিয়াই দিবলৈ বৰ মন, যাতে অসমৰ এৰী পাট মুগা কাপোৰবোৰ পৃথিৱীত সকলোৱে চিনি পায় আৰু ফেশ্বনৰ এখন নতুন বজাৰ ক্ৰিয়েট কৰে। বাহ, এইটোতো তুমি বৰ ডাঙৰ কথা চিন্তা কৰিছা। কথাবোৰ ভাবিছোঁ হয়, কিন্তু কামবোৰ ইমান সহজো নহয়। দেউতা, আপোনাৰ বাবে ভাত বাঢ়িছোঁ, আহক। কিন্তু বাবা এতিয়ালৈকে নাই দেখোন। সি আচলতে গৈছে ক'লৈ? মই এইমাত্ৰ তালৈ ফোন কৰিছিলোঁ, সি কিবা কামত ব্যস্ত হৈ আছে, অহা দেৰি হ'ব। আপুনি তাৰ কাৰণে ৰৈ থাকিব নালাগে। কি কাম ওলালনো তাৰ? এখেতো আপোনাৰ বাবে ৰৈ আছে, আহক দেউতা। বল, মই গৈ আছোঁ।
হ'ল মাজনী তুমি এতিয়াও খোৱা নাই যে নাই দেউতা মোৰ খোৱা অলপ দেৰি হ'ব কাম অলপমান আছে তাকে কৰি আছো হয় নেকি আচ্ছা দেউতা তোমাৰ লগত মোৰ কথা অলপ আলোচনা কৰিবলগীয়া আছে কোৱা কোৱা এই ডিজাইনটো তোমাৰ কেনে লাগিছে কোৱা না এইবিলাক দেখোন অসমৰ পাট মুগা এয়া নতুনকৈ চাবলগীয়া কি আছে এইবোৰ ডিজাইন তোমাৰ হয়তো নতুন নহয় কিন্তু এই সুন্দৰ ডিজাইনবোৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত উলিয়াই দিবলৈ বৰ মন যাতে অসমৰ এৰী পাট মুগা কাপোৰবোৰ পৃথিৱীত সকলোৱে চিনি পায় আৰু ফেশ্বনৰ এখন নতুন বজাৰ ক্ৰিয়েট কৰে বাহ এইটোতো তুমি বৰ ডাঙৰ কথা চিন্তা কৰিছা কথাবোৰ ভাবিছো হয় কিন্তু কামবোৰ ইমান সহজো নহয় সকলোতকৈ ডাঙৰ কথা এৰী পাট মুগা কাপোৰবোৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত উলিয়াই দিবলৈ ইয়াৰ প্ৰডাকশ্যনটো সিমান নহয় গতিকে ইয়াৰ প্ৰডাকশ্যনটো বঢ়াবলৈ এৰী পাট মুগা সূতাৰ লগত আন মেটেৰিয়েলছো যোগ দিব লাগিব মোৰ এবাৰ শুৱালকুছিলৈ যাবলৈ বৰ মন তাৰ শিপিনীৰ লগত কাপোৰবোৰ কিদৰে বনায় আৰু এৰী পলু এইবোৰ কিদৰে পোহে জানিবলৈ বৰ ইচ্ছা আছে দেউতা গ্ৰেট তুমি অসমৰ সম্পদ এটি পৃথিৱীৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছা আৰু মই এইখিনি সহায় তোমাক কৰিব নোৱাৰিম ঠিক আছে মোৰ লগত ওলাবা তোমাক মই এইখিনি বস্তু দেখুৱাই আনিম থেংক ইউ ছ' মাছ দেউতা ইটছ অ'কে এক মিনিট প্ৰণৱ তই যে ক'লি তই ইণ্ডিয়া এৰি গুচি যাবি ককা ঢুকালে এই সকলো প্ৰপাৰ্টি তোৰ কিন্তু জেঠাই যে তোৰ কি হ'ব আৰে ইয়াৰ জেঠাই আৰু জেঠু সদায় মোৰ লগত থাকিব নেকি সৰুতে মোৰ মা দেউতা ঢুকাল কাৰণে তেওঁলোকে মোক ডাঙৰ কৰিছিল এতিয়া মই ডাঙৰ হ'লো একচুৱেলি ককাৰ অবিহনে সকলোবোৰ প্ৰপাৰ্টি মোৰ গতিকে সেই সম্পত্তিখিনিৰ লগত মই কি কৰোঁ নকৰোঁ সেইবোৰ মোৰ কথা জেঠাইহঁতে এইবোৰত নোসোমায় ঐ প্ৰণৱ চা তোৰ ভাল বন্ধু হিচাপে কৈছোঁ কথাবোৰ কিন্তু আকৌ এবাৰ তই ভালদৰে ভাবিবি দেই ঐ মোৰ দেৰি হৈছে মই যাম তয়ো যা আৰে দেৰি হ'বলৈকে দিছোঁ ককাই নহ'লে এই অৱস্থাত দেখিলে হৈছে আৰু মই বিনয়ক কৈ সকলো মেনেজ কৰি থৈছোঁ তই বাৰু যা হ'ব দে ঐ শুনচোন হা কালিলৈ কিন্তু সোনকালে আহিবি ছুটিৰ ঘৰলৈ যাব লাগিব নহয় কাইলৈ কথাবোৰ ফাইনেল কৰি দিম ঠিক আছে দে বাই বাই বাইদেউ তয়ো যা ককা তুমি পোৱাই নাই নেকি তুমি কি ভাবা দেউতা আমাৰ এই প্লেনটোত ছাকচেছফুল হ'ব পাৰিমনে চিয়'ৰ নিশ্চয় পাৰিবা কিন্তু আমি বুলি ক'লা যে মানে দেউতা মোৰ প্লেনটোত বৰ্ণৱো ইনভলভ আছে আমি মুম্বাইত থাকোঁতে প্লেন কৰিছিলোঁ যে অসমৰ পাট মুগা কাপোৰক ইণ্টাৰনেশ্যনেল মাৰ্কেটত উলিয়াই দিম আমাৰ নিজা ব্ৰেণ্ড নতুন কোম্পানী হ'ব কোনো ডাঙৰ ষ্টাৰ আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হয় ইয়াক প্ৰমোট কৰিব ৱাও আই এম ৰিয়েলি প্ৰাউড অফ ইউ তোমালোক চিয়'ৰ ছাকচেছ হ'ব কিন্তু দেউতা এই কামটো কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব বাবা ডোণ্ট ৱৰি মই আছোঁ নহয় মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিম থেংক ইউ দেউতা ইটছ অ'কে এতিয়া ৰাতি বহুত হ'ল শুই থাকা গুড নাইট গুড নাইট চা বাবা মানুহ আধুনিক হ'ব লাগে কিন্তু এনেকৈ নহয় ৰাতি বহুত দেৰিলৈকে ফুৰাটো কিন্তু ভাল অভ্যাস নহয় নহয় মানে ককা আমাৰ ঘৰখনৰ এটা নিয়ম আছে ৰাতিপুৱা আৰু ৰাতিৰ সাঁজটো আমি একেলগে বহি খাওঁ তোৰ যি কাম আছে আগতে শেষ কৰি অন্তত ৰাতি ঘৰৰ মানুহখিনিৰ লগত একেলগে থাকিলে ভাল এই নিয়ম আগতো আছিল আৰু সুদূৰ ভৱিষ্যতে মোৰ অবিহনে এই নিয়ম বাহাল থাকিলে মোৰ আত্মাই শান্তি পাব আৰু এটা কথা দেশকালৰ গতি সিমান ভাল নহয় গতিকে ৰাতি ইমান দেৰিলৈকে বাহিৰত থকাটো মই পচন্দ নকৰোঁ জেঠাইৰে ভাত বাঢ়ি থৈছে খাই শুই থাকিবি দাদা আহক ভাতকেইটা খাই লওঁগৈ মই কিন্তু যাম বুলি কথা দিছোঁ নগ'লে বৰ ডাঙৰ কথা হ'ব তই নিজে ককাক সোধ এনেই ককাৰ খং উঠি আছে ককাই যি কয় সেয়াই হ'ব মোৰ ক'বলগীয়া একো নাই প্লিজ জেঠাই তই এবাৰ ককাক কৈ দেচোন দিনক দিনে তাৰ উচ্চাকাংক্ষা বাঢ়ি গৈছে এতিয়া যদি তাক চাকৰিটো এৰি ঘৰৰ বিজনেছটো চাবলৈ কওঁ সি জানো সন্মত হ'ব
কিয় নহ'ব? আউসীৰ জোনাক, আউসীৰ জোনাক। অনু, কথাটো ফাইনেল বুজিছা? কোনটো কথা? এই বৰ্ণৱৰ কথাটো। কেনেকৈ জানিলা? যোৱাকালি ৰাতি শ্ৰুতিয়ে মোক ইনডিৰেক্টলি ক'লে তাই হয়তো বৰ্ণৱক বিচাৰে। দুই যদি সুখী হ'ব পাৰে আমাৰ ক'বলগীয়া একো নাই। চাওঁতে চাওঁতে ছোৱালী ডাঙৰে হ'ল। ইন ফিউচাৰ তাই যিবিলাক প্লেন কৰিছে মোৰ কিন্তু শুনি বৰ ভাল লাগিছে। সঁচা কথা ক'বলৈ গ'লে মই বিজনেছ কৰিব পাৰোঁ, কিন্তু তাই মোতকৈ বহুত ওপৰত। ল তোৰ গ্ৰীণ টি। কালি ৰাতি ভাত নাখালি যে কিয়? নাই এনে। তই কিন্তু ৰাতি ৰাতি এনেকৈ দেৰি কৰাটো ককাই একেবাৰে ভাল পোৱা নাই। এনেই মানুহজন অসুখীয়া, তইনো মিছাতে টেনশ্যন দিয় কিয়? মইনো দিনৰ দিনটো ঘৰত সোমাই থাকি কি কৰিম? হ'লেও এনেকৈ ৰাতি 11টা বজালৈকে বাহিৰত থকাটো একো ভাল অভ্যাস নহয়। কামন জেঠাই, ইমান বছৰৰ মূৰত অসমলৈ আহিছোঁ। লগৰবিলাকক লগ পাবলৈ বাহিৰলৈ ওলাই যাবলৈ মন যায় দেচোন। কাক ক'ত কেনেকৈ লগ পাব লগা আছে দিনতে লগ পাবি। জেঠুৰ কি হৈছিল দেখিছ নহয়? আজিকালি আমাৰ শত্ৰু বহুত। তই এতিয়া ডাঙৰ হৈছ, গতিকে কথাবিলাক নিজে এবাৰ ভাবি চাবৰ হ'ল। হ'ব দে। আচ্ছা জেঠাই, মোৰ বন্ধু এজনৰ ঘৰলৈ যাব লগা আছিল। ককাই যাবলৈ দিবনে? তই নিজে ককাক এবাৰ সোধ, মই কেনেকৈ জানো? জেঠাই, মই কিন্তু যাম বুলি কথা দিছোঁ। নগ'লে বৰ ডাঙৰ কথা হ'ব। তই নিজে ককাক সোধ। এনেই ককাৰ খং উঠি আছে। ককাই যি কয় সেয়াই হ'ব, মোৰ ক'বলগীয়া একো নাই। প্লিজ জেঠাই, তই এবাৰ ককাক কৈ দেচোন। আগতে কিবা এটা খাই লহি। কালি ৰাতিও চোন একো খোৱা নাই। বল। মইহে বৰ ধৰ্মসংকটত পৰিছোঁ। কি ধৰ্মসংকট? বাবাক কথাটো কওঁ কেনেকৈ? কি কথা? সি ইমান কষ্ট কৰি পঢ়ি যেনেকৈ নহওক এটা ভাল কোম্পানীত এটা ভাল পোষ্টত চাকৰি কৰি আছে। দিনক দিনে তাৰ উচ্চাকাংক্ষা বাঢ়ি গৈছে। এতিয়া যদি তাক চাকৰিটো এৰি ঘৰৰ বিজনেছটো চাবলৈ কওঁ, সি জানো সন্মত হ'ব? কিয় নহ'ব? মইহে তাক কথাখিনি ক'ম বুলি ভাবিও কথাবোৰ মুকলিকৈ ক'ব পৰা নাই। সি বা কথাবোৰ কেনেকৈ লয়? তাতে পঢ়া শুনা কৰিছে বাহিৰত, এতিয়া অসমতে মোৰ কিবা ভাল লগা নাই। ভাল নালাগিবলৈ কি আছে? এনেইতো সি ঘৰলৈকে এদিন উভতি আহিব লাগিব। তাক বাহিৰত পঢ়িবলৈ পঠিয়াইছোঁ এইকাৰণে যে সি শিক্ষিত হৈ নিজৰ বিজনেছবোৰ ভালকৈ কৰিব পাৰে। এতিয়া শিক্ষিত হৈ আনৰ কোম্পানীত জীৱনটো পাৰ কৰিলে লাভ কি হ'ব? মোৰহে তাক কথাবোৰ ক'বলৈ কিবা ঠিক লগা নাই। পান্তৰ, এইটো কথা পাহৰি নাযাবা যে এইখন ঘৰৰ অকল বৰ্ণৱেই অসমৰ বাহিৰত পঢ়িবলৈ গৈছে তেনে নহয়। তাৰ দেউতাককো মই 1980 চনতেই গুজৰাটৰ কৃষি বিশ্ববিদ্যালয়ত পঢ়াইছিলোঁ। সিও চৰকাৰী চাকৰি পাইছিল, কিন্তু মোৰ কথা মতে সি নিজকে চৰকাৰী চাকৰিত নিয়োগ কৰা নাছিল। মই তাক যেনেকৈ বুজাইছিলোঁ সিও ঠিক তেনেদৰেই বুজি পাইছিল। মলয়া জোৰণীয়া যে